হেল্ল' দোস্ত, আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বানপানীৰ অৱস্থা। চাওক, এইটো আমাৰ দুৱাৰ, পানী গিৰু পানী হৈ গৈছে। কিমান অসুবিধা হৈছে আপোনালোকে চাই থাকক। ইমান অসুবিধা হৈছে, চলা ফিৰাটো বহুত কষ্ট, টান হৈ গৈছে। তথাপি ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকক। চাওক, পানী চাওক, ডাইৰেক্ট ঘৰত উঠি গৈছে। এতিয়া যে আমি বজাৰত যাম, বজাৰত যোৱা ৰাস্তাটো নাই, একদম চব ডুব গৈছে। কেনেকৈ বজাৰত যাম? এনেকুৱা পানী জীৱনতো দেখা নাই আমি। এই চাওক পানী, চাওক, এই চাওক পানী। তো এইটো হ'ল আমাৰ ঘৰৰ ওচৰত দোকান। এইটো দোকানত যাব গ'লে এতিয়া হাতত দিব লাগে। তাৰমানে একেবাৰে বুকু পানী হৈ গৈছে, হাতুৰি নিদিলে দোকানত যাব নোৱাৰোঁ, এক অৱস্থা। হালেম ভাই, লাহে ৰাস্তাত পানী হৈছে, লাহে লাহে যাওঁ না, পৰি যাবা তেনেহ'লে। হ'ব যাই থাকা। এইটো হ'ল আমাৰ ৰান্ধনঘৰ। ৰান্ধনঘৰত পানী উঠিলে ইয়াৰ 6 ইঞ্চি মান জাগনা আছে। এই 6 ইঞ্চি জাগা উঠিলে আমাৰ ৰান্ধনঘৰত আৰু পানী উঠি যাব। তেতিয়াতো আৰু বহুত অসুবিধা হ'ব। ইমান অসুবিধা, তেতিয়া ৰন্ধা বঢ়া কৰাটো বহুত অসুবিধা হ'ব না। তো আমি মাছ মাৰি আছোঁ, সেইটো চাব। সেইটো আপোনালোকক দেখুৱাই আছোঁ। পানীত না কেমেৰা ধৰাটো বহুত অসুবিধা হয়। চাওক, মাছ মাৰি আছোঁ। বহি বহি গাড়ীৰে মাছ মাৰি আছোঁ। লাইনটো নাই, 3 দিন ধৰি লাইন নাই, একদম লাইন কাটি দিছে। এতিয়া আমি নাও পালে বজাৰত যাম। বজাৰত যাওঁতে কিমান দূৰ নাৱেৰে যাব লাগে আপোনালোকক দেখুৱাম, চাই থাকিব। কিমান দূৰ নাৱেৰে যাব লাগে আৰু কিমান অসুবিধা হৈছে আমাৰ, আপোনালোকে চাই থাকক। অসুবিধা মানে এনেকুৱা অসুবিধা হৈছে, মানে কম আৰু বহুত অসুবিধা হৈছে। ঠাণ্ডা বাড়া করার কারণে গ্যাস নাই, বজাৰত গ্যাস নাই। গ্যাস আনিব গ'লে 1100 টাকার গ্যাস দিয়া 1500 টাকা দিব লাগে। তো যাই চাওঁ, বজাৰত যাই চাওঁ। তাৰ লগত থাকিব বজাৰত যোৱা হাৱাই ৰাস্তাটো আপোনালোকক দেখুৱাম, হাই ফাই ৰাস্তা চাব। তো আমি বজাৰত যোৱাৰ কাৰণে লং পেণ্ট ৰেডি কৰিলো। লং পেণ্ট এতিয়া মনত ধৰিব লাগিব, পইচা পৰি যায়। তো মনত ভরবা লাগবো, চেন্ডেল সব সময়ত ভরবা লাগবো। তাৰপিছত কেতিয়া নাও আহে তাৰপিছত যাব পাৰিম। গোটেই বিলাকত আপোনালোকক দেখুৱাম কিমান অসুবিধাত ঘৰৰ পৰা বজাৰত লৈ যাওঁ। ঘৰৰ পৰা বজাৰত লৈ যাওঁতে আমাৰ কিমান অসুবিধা হয়, সেইটো আপোনালোকে চাই থাকিব। তো ফাইনেলি আমি এটা নাও পালো। নাৱত উঠাৰ ভিডিঅ'টো আমি কৰিব নোৱাৰিলোঁ, তাৰমানে পানীৰ অসুবিধাৰ কাৰণে। এয়া চাওক, আমাৰ হাৱাই ৰাস্তাটো চাওক, সমান ৰাস্তা। এইটোৰ ওপৰতে আমাৰ নাওখন যাই আছে, ফ্লাইটখন যাই আছে, কোনো ভেজাল নাই। চাওক, তো এতিয়া আমি ডাইৰেক্ট বৌৰী হাইস্কুলখন পালোঁ। এয়া চাওক, হাইস্কুলত বহুত মানুহ শিবিৰত উঠিছে, গড় একেবাৰে ডুব গৈছে। স্কুলত আহি কেনে বহু মানুহ একলগ গোট হৈ আছে। তথাপি স্কুলতো পানী উঠছে, কিন্তু স্কুলত অলপ পানী কম আছে, বহুত অসুবিধা। এয়া চাওক, আমাৰ পকী ৰাস্তা যিটো আছিল, হাইস্কুলৰ পকী ৰাস্তা, সেইটো গিৰুৰ ওপৰত পানী হৈ গৈছে। ইমান অসুবিধা, গাড়ী যাব নোৱাৰে, মানুহো যাব নোৱাৰে। আৰু চাওক, যিটো ৰাস্তাত গাড়ী চলাচল কৰে, সেইটো ৰাস্তাত পঞ্চৰ নাও যিটো আছে সেইটো চলি আছে। এয়া চাওক, পানীৰ অৱস্থা চাওক, পানী ডাইৰেক্ট পানী হৈ গৈছে। এইটো বৌৰী হাইস্কুল, আৰু আগৰ যিটো আছিল এইটো ছোৱালী হাইস্কুল আছিল। হাইস্কুলৰ ভিতৰৰ অৱস্থাটো চাওক, ইমান পানী হৈছে, ৰ'দ নিদিলে পানী এক আঙুলো নকমে, এনেকুৱা অৱস্থা হৈছে। আৰু এইটোতো নদীৰ পানী নহয়, এইটো বৰষুণৰ পানী বা উত্তৰ অঞ্চলৰ পানী। এইটো একদম পুৰা ৰ'দত পালাগে, তাৰপিছতহে অলপ অলপ কমি থাকিব। এয়া চাওক, ডাইৰেক্ট বজাৰত আমি আহিলোঁ, বজাৰৰ ভিতৰতে ইমান পানী হৈ গৈছে।
বজাৰত মেইন ৰাস্তা এইটো চাওক। তো ফাইনেলি আমি বজাৰৰ পৰা গুচি আহিলোঁ। বজাৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰমানে বহুত পানী হৈছে। বজাৰ কৰাত অসুবিধা নাই, মোবাইলটোত আৰু যদি পানীত পৰি যায় আৰু ডাবল অসুবিধা হৈ যাব। তো আকৌ আমাৰ এইটো ৰাস্তাত পাৰ হ'ব লাগিব। এই নাও যাই আছে চাইছে, মথাউৰিৰ পৰা দেখাত আৰু বেছি সুন্দৰ লাগে, ধুনীয়া লাগে। নাও যাই আছে এইটো ৰাস্তাত আৰু আকৌ যাব লাগিব ঘৰত। তো নাও আমি এটা পালোঁ, ঘৰৰ ওচৰৰ নাও। তো নাওত উঠবা লাগিব, আমি দুজনে যাম নাও লৈ। পহাই দিন নামিম, নামার জায়গায় নাই। কোহাই দিন নামিম, রাস্তায় নাই দেখুন। পাইছো, পড়ে গেলে আর ডাইরেক্ট মোবাইল সোবাইল সব হেক হয়ে যাব। জি রাস্তা তো রাস্তা হয় নাকি? আইসু 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 ফাইনালি আমি নাওত উঠলো। এতিয়া আৰু চিন্তা নাই, সব মোনা চোনা সব থৈ দিলো নাওত। এতিয়া যাম। আৰু এটা কথা, নাও কিন্তু মই চলাম এতিয়া। দাঁৰ চাইছে, এই দাঁৰত সকলোৱে নাও চলাব নোৱাৰে, তো নাওটো মই চলাম এতিয়া।